নমস্কাৰ পুনৰ স্বাগতম জনাইছো মই আমাৰ চেনেল বিকাশ টিকলৈ আপোনালোকে থাম্বনেল চাই গম পাইছে যে আমি নেমু খেতিৰ বিষয়ে আলোচনা কৰি আছিলো ইয়াৰ আগত মই অলৰেডি দুটা ভিডিঅ' বনাইছিলো নেমু খেতিৰ বিষয়ে তাত আমি তিনিটা মানে নেমু খেতি ৰোপণৰ কাৰণে গোটেই বাগান পৰিচালনাৰ কাৰণে তিনিটা ভাগত আমি বিভক্ত কৰিছিলো প্ৰথম আছিল ৰোপণ পদ্ধতিৰ বিষয়ে অলৰেডি মই ভিডিঅ' বনাইছো আজি হল আমাৰ দ্বিতীয় পাৰ্টত আমি সাৰ প্ৰয়োগৰ বিষয়ে আলোচনা কৰিম যেনেকৈ আমি মানুহেও তাৰমানে ডাঙৰ দীঘল হ'বলৈ সাপ্লিমেন্ট বা ভিটামিনৰ দৰকাৰ হয় ঠিক তেনেকৈ গছপুলি এডাল ডাঙৰ দীঘল হ'বলৈ বা ব্যৱসায়িক ভিত্তিত আমি কৰিবলৈ আমি সাৰ প্ৰয়োগ কৰিবৰ কাৰণে অতিকৈ জৰুৰী হয় সেয়েহে আজি আমি আপোনালোকে কি সাৰ ব্যৱহাৰ কৰিব কেনেকৈ ব্যৱহাৰ কৰিব আৰু কেতিয়া ব্যৱহাৰ কৰিব তাৰ বিষয়ে আমি আলোচনা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব সো আমি যদি আমি সাৰ প্ৰয়োগৰ কাৰণে আমি সাধাৰণতে দুটা ধৰণে সাৰ প্ৰয়োগ কৰিব পাৰো এটা হল ৰাসায়নিক আনটো হৈছে জৈৱিক আপোনালোকে যদি ব্যৱসায়িক ভিত্তিক কৰিব গলে বহুতে ৰাসায়নিক ভিত্তিটো কৰে কিন্তু আজিকালি আপোনালোকে বাতৰি কাগজত দেখাই পাইছে বা টিভিত দেখা পাইছে নিউজত দেখা পাইছে যে নেমু আজিকালি আমাৰ দেশৰ বাহিৰতো সাপ্লাই দিব পাৰি ৰপ্তানি হয় সেয়েহে তাৰ কাৰণে কিন্তু আপোনালোকে জৈৱিকভাৱে নেমু খেতি কৰিলে বেছি উপকাৰ পাব কাৰণ তেতিয়াহ'লে আপোনালোকে বাহিৰত নেমু ৰপ্তানি কৰিবলৈ পাৰিব সেয়েহে আমি আজি পোনপ্ৰথমতে আমি ৰাসায়নিক ভিত্তিত কেনেকৈ কৰিব পাৰি কি সাৰ দিব পাৰি সেইটো বিষয়ে আলোচনা কৰোঁ ৰাসায়নিক ভিত্তিত বুলি কওঁতে আপোনালোকে নিশ্চয় জানে ৰাসায়নিক সাৰবোৰ যেনেকৈ ইউৰিয়া DAP সুপাৰ MOP SSP NPK এনেকৈ বহুতো ধৰণৰ ৰাসায়নিক সাৰ আছে তাৰ ভিতৰত আমি 3-4 বিধমান ৰাসায়নিক সাৰ আমি নেমুত প্ৰয়োগ কৰোঁ আপোনালোকে প্ৰথম বেসেল ড'জ প্ৰথমতে নেমু খেতি কৰাৰ আগতে কি দিব লাগে যোৱা ভিডিঅ'ত মই অলৰেডি কৈছো তাৰ পিছত আপোনালোকে প্ৰথম ৰোৱাৰ পৰা 4টা বছৰলৈকে আপোনালোকে কি সাৰ দিব আৰু পৰিমাণটো কিমান দিব সেইটো বিষয়ে আমি আলোচনা কৰিম তাৰ পিছত 4 নম্বৰ বছৰটোত আমি যিটো সাৰ দিম যিমান পৰিমাণৰ দিম সেই পৰিমাণটো বাকি আপোনালোকে পঞ্চম বছৰৰ ষষ্ঠ বছৰক বাকি আপোনালোকে সেম কোৱান্টিটি কন্টিনিউ কৰি গৈ থাকিলে আপোনালোকে সুফল পাব সেয়ে আমি প্ৰথম বছৰত আপোনালোকক আমি নেমু খেতিত আমি ইউৰিয়া দিব লাগিব ইউৰিয়া সুপাৰ আৰু পটাছ তো আপোনালোকে প্ৰথম বছৰত আপোনালোকে কি কৰিব ইউৰিয়া ল'ব 300 গ্ৰাম তাৰপিছত যিটো SSP বুলি কয় সিঙ্গেল সুপাৰ ফসফেট সেইটো ল'ব 600 গ্ৰাম আৰু পটাছ ল'ব আপোনালোকৰ 200 গ্ৰাম এই তিনিবিধ সাৰ এইটো পৰিমাণত লৈ আপোনালোকে গোটেইখিনি সাৰ যিটো পৰিমাণ কলো এইটো আপোনালোকে দুটা ভাগত বিভক্ত কৰিব সমানে দুটা ভাগত বিভক্ত কৰি পিনে আপোনালোকে মাৰ্চ এপ্ৰিল মাহত এটা অংশ দিব আৰু নেক্সট অংশটো আপোনালোকে অক্টোবৰ আৰু নৱেম্বৰ মাহত দিব লাগিব তো আপোনালোকে বছৰত দুবাৰ সাৰ দিব লাগিব তাৰ লগত মনত ৰাখিব 5 কেজি গোবৰ 5 কেজি পচন সাৰ বা পুৰণা 1 বছৰ হৈ যোৱা গোবৰ আপোনালোকে ইয়াৰ লগত মিহলাই পিনে আপোনালোকে গছৰ গুৰিত দিব লাগিব মই এতিয়া আপোনালোকক গোটেই পৰিমাণখিনি 4 বছৰলৈকে কৈ দিও তাৰ পিছত আপোনালোকে গছৰ গুৰিত কেনেকৈ দিব লাগিব মই হেতু আপোনালোকক কৈ আছো তাৰ পিছত আপোনালোকে দ্বিতীয় বছৰত আপোনালোকে ইউৰিয়া ল'ব লাগিব প্ৰায় 600 গ্ৰাম আৰু সিঙ্গেল সুপাৰ ফসফেট ল'ব লাগিব প্ৰায় 1 কেজি বা 1 কেজিৰ ওপৰত 1200 গ্ৰাম মান লৈ ল'ব আৰু পটাছ আপোনালোকে ল'ব 400 গ্ৰাম ঠিক তেনেকৈ আপোনালোকে তৃতীয়টো বছৰত আপোনালোকে ইউৰিয়া ল'ব 900 গ্ৰাম সিঙ্গেল সুপাৰ ফসফেট ল'ব 1800 গ্ৰাম আৰু পটাছ ল'ব 600 গ্ৰাম ঠিক 600 গ্ৰাম এটো হল তৃতীয়টো বছৰ তাৰ পিছত আপোনালোকে চতুৰ্থ বছৰ ফৰ্থ ইয়াৰত আপোনালোকে ইউৰিয়া ল'ব প্ৰায় 1200 গ্ৰাম মান ইউৰিয়া ল'ব তাৰ পিছত আপোনালোকে সিঙ্গেল সুপাৰ ফসফেট যেটো SSP বুলি কয় হেতু ল'ব মানে 2.5 কিলো মান ল'ব 2400 গ্ৰাম বা 2500 গ্ৰাম মান ললে হৈ গল তাৰ পিছত আপোনালোকে পটাছ প্ৰায় 1 কেজি 900 বা 1 কেজি মান আপোনালোকে ল'ব লৈ মই যেনেকৈ কৈছো আপোনালোকে এই পৰিমাণখিনি আপোনালোকে দুটা ভাগত বিভক্ত কৰিব দুটা ভাগত বিভক্ত কৰি আপোনালোকে মাৰ্চ মাহত ঠিক
যেতিয়া বাৰিষা হোৱাৰ আগে আগে মাৰ্চ এপ্ৰিলৰ ভিতৰত আপোনালোকে দি দিব। দিয়াৰ পিছত আপোনালোকে এপ্ৰিলত যেতিয়া লাহে লাহে বৰষুণ হোৱা ষ্টাৰ্ট হ'ব তেতিয়া আপোনালোকে দেখিব গছৰ ধুনীয়া গ্ৰোথ এটা হ'ব। ঠিক সেইটো ছিজন গৈ 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 অক্টোবৰ নৱেম্বৰ মাহ যেতিয়া আহিব, অক্টোবৰ নৱেম্বৰ মাহত ঠিক আপোনালোকে আৰু এবাৰ দি দিব। দিয়াৰ পিছত আপোনালোকক দেখিব এতিয়া কিন্তু আপুনি অক্টোবৰ নৱেম্বৰ মাহত আপোনালোকে গছত পানী দিব লাগিব। সেইটো একদম মানে আপোনালোকে বাউণ্ড ৰাখিব যে আপোনালোকে সাৰখিনি দিয়াৰ পিছত আপোনালোকে ড্ৰিপ ইৰিগেশ্যনৰ সহায়ত বা আপোনাৰ ফ্লাড ছিষ্টেমত হ'লেও আপোনালোকে পানী দি থাকিব লাগিব। পানী যদি আপোনালোকে নিদিয়ে তেতিয়াহ'লে আপোনালোকে যেতিয়া অফ ছিজনত তাৰ যিটো ফচল সেইটো আপোনালোকে নাপাব। তাৰ উপৰি এটা কথা ক'ব পাহৰি গ'লো, আপোনালোকে ছেকেণ্ডটো বছৰত আপোনালোকে পচন সাৰ 10 কেজি দিব লাগিব, তাৰ লগত যিখিনি সাৰ কৈছোঁ তাৰ লগত মিহলাই। তৃতীয়টো বছৰত আপোনালোকে পচন সাৰ 15 কেজিমান দিব আৰু চতুৰ্থটো বছৰত আপোনালোকে 20 কেজিমান গোবৰ মিহলাই দিব লাগিব। চ' এতিয়া আহক আপোনালোকক মই গছৰ গুৰিত কেনেকৈ দিব লাগিব আপোনালোকক বুজাই কৈ আছোঁ। তো বন্ধুসকল, মই যিটো পৰিমাণৰ সাৰৰ বিষয়ে আপোনালোকক ক'লোঁ সেই গোটেইখিনি সাৰ আপোনালোকে গছৰ গুৰিত কেনেকৈ দিব জাষ্ট মই আজি আপোনালোকক খান্দি নেদেখাওঁ, তথাপিও আপোনালোকক দেখাওঁ। চাব, এইডাল হ'ল গছ, এইডাল যিহেতু গছ, ইয়াৰ কেনপি বুলি এটা কথা থাকে। কেনপি মানে আপোনাৰ এই গছডালৰ ডালখিনি যিমান বহললৈকে আহিছে ইয়াৰ গছৰ শিপা তলৰ পিনে সিমান বহললৈকে আহি যায়। সেইটো কাৰণে চাপ'জ এই গছডাল হ'ল, এই গছডাল হোৱাৰ পিছত আপোনালোকে এই গছডালৰ এনেকৈ প্ৰায় 1 ফুট দূৰত, এতিয়া ইয়াত যদি হয় ডাঙৰ গছ হ'লে অকণমান আৰু দূৰত দিব লাগিব। এতিয়া যিহেতু ইডাল সৰু গছ, ইয়াত আপোনালোকে ইডাল আমাৰ প্ৰায় 9 মাহ হৈছে এইডাল গছত, গতিকে এইডাল গছৰ প্ৰায় 1.5 ফুট বহলত আপোনালোকে এনেকৈ প্ৰথমতে খান্দি ল'ব লাগিব। 1.5 ফুট বহলত আপোনালোকে এনেকৈ খান্দি ল'ব, প্ৰায় মানে ইমানমান দকৈ আপোনালোকে খান্দি ল'ব, মানে 6 ইঞ্চিমান আপোনালোকে দকৈ খান্দিব। খান্দি পিনে তাত আপোনালোকে গোবৰ সাৰৰ লগত আপোনালোকে বাকী যিখিনি ইউৰিয়া DAP পটাছ সেইখিনি মিহলাই পিনে আপোনালোকে তাত দি দিব। দি পিনে তাৰ ওপৰত মাটি জাপি দিব। মাটি জাপি দিয়াৰ পিছত আপোনালোকে এদিন ৰখি পিনে আপোনালোকে পানী দিব। পানী দিয়াৰ পিছত আপোনালোকে প্ৰায় 15 দিনমান পিছত আপোনালোকে দেখিব গছৰ গঠন আপোনালোকৰ একেবাৰে বেলেগ হৈ গৈছে। তাৰ উপৰি আপোনালোকক ইয়াৰ উপৰিও আমি গছত জিংক বৰণ দিব লগা হয়। জিংক বৰণ আৰু আপোনালোকে DAP অলপমান দিব পাৰে। DAPৰ আপোনালোকৰ পৰিমাণটো ক'লোঁ, আপোনালোকে বছৰত প্ৰায় 80 পৰা 100 গ্ৰামমান DAP আপোনালোকে, তো ইয়াৰ উপৰি আপোনালোকে DAP দিব পাৰিব। DAP প্ৰায় আপোনালোকে বছৰত 80 পৰা 100 গ্ৰামমান DAP প্ৰত্যেক গছত দিব পাৰে। প্ৰত্যেক গছত বেলেগ এটা টাইমত আপোনালোকে DAP অকণমান দিলে সেইটো। তাৰ উপৰি জিংক দিব লাগে। আপোনালোকক ক'লোঁ জিংকটো হ'ল ইম্পৰ্টেণ্ট নেমু খেতিৰ ক্ষেত্ৰত, কাৰণ আপোনালোকে দেখিব কেতিয়াবা গছডালৰ পাতটো আপোনালোকে হালধীয়া হোৱাৰ নিচিনা হৈ যায়। যদি আপোনালোকে গছৰ পাত, মোৰ ইয়াত বাৰু তেনেকুৱা গছ নাই, নহ'লে আপোনালোকক দেখাব পাৰিলোঁ হয়। গছৰ পাতটো যদি হালধীয়া অকণমান হালধীয়া হৈ যায় তেতিয়া আপোনালোকে গম পাব যে তাত জিংকৰ পৰিমাণটো কম আছে মাটি। যিহেতু জিংকৰ পৰিমাণ কম থাকে তেতিয়াহ'লে আপোনালোকে প্ৰায় মানে 25 গ্ৰামমান জিংক গছডালৰ চাৰিওপিনে দি দিব। অলপমান খান্দি পিনে গছৰ চাৰিওপিনে দি পিনে আপোনালোকে পানী দি দিব। তেতিয়া দেখিব কেইদিনমান পিছত আপোনালোকৰ গছডাল অট'মেটিকলি পাতবোৰ ধুনীয়া সেউজীয়া আৰু ধুনীয়া গঠন ল'ব। তো এইখিনিয়ে আছিলে আপোনালোকৰ ৰাসায়নিক সাৰৰ বিষয়। ইয়াৰ উপৰিও মাজে মোৰ ভিডিঅ' চাই থাকিব, কিছুমান মানে স্পেচিয়েল ড'জ হিচাপে কিছুমান সাৰ প্ৰয়োগ কৰিব লগা হয়, সেই সাৰবোৰ আপোনালোকক কৈ যাম। তাৰ উপৰি যিটো জৈৱিক, ইয়াৰ পিছত আমি জৈৱিক সাৰৰ বিষয়ে আলোচনা কৰোঁ। কেনেকৈ দিব লাগে দেখালোঁ। জৈৱিক সাৰৰ কাৰণে আপোনালোকে যিটো গোবৰ সাৰটো আপোনালোকে দিলে, তাৰ উপৰি আজিকালি বজাৰত কেঁচু সাৰ কিনিবলৈ পায় বা আপোনালোকে নিজে কেঁচু সাৰ বনাই ল'ব পাৰে, সেইটো দিব পাৰিব। তাৰ উপৰি আমি ইয়াত আমাৰ এইটো জৈৱিক পদ্ধতিতে কৰা খেতি হয়। আমি ইয়াতে ৱেষ্ট ডিকম্প'জাৰ বুলি, লিকুইড ৱেষ্ট ডিকম্প'জাৰ বুলি বস্তু এটা মানে কেমিকেল এটা ব্যৱহাৰ কৰোঁ, যিটো মানে অৰ্গেনিক কেমিকেল হয়। এইটো আমি আনিছিলোঁ গাজিয়াবাদৰ পৰা, নেশ্যনেল ইনষ্টিটিউট অফ অৰ্গেনিক ৰিচাৰ্চ, তাৰ পৰা আনিছিলোঁ। তো এই কালচাৰটো আপোনালোকক যদি লাগে মই ফ্ৰীকৈ দিব পাৰিম। তো আপোনাৰ বলক সেই কালচাৰটো আপোনালোকক দেখাওঁ, আহক।
অলপ দূৰত যোৱা সো আপোনালোকক মই আমি খেতি কৰিবৰ কাৰণে আমি ইয়াত তাৰমানে ৱেষ্ট ডিকম্পোজাৰ যিটো কালচাৰ সেইটো ব্যৱহাৰ কৰোঁ তাৰ লগত বিভিন্ন ধৰণৰ অৰ্গেনিক পদ্ধতি আছে সাৰ মিলোৱা পদ্ধতি আছে পৰৱৰ্তী ভিডিঅ'বিলাক আপোনালোকে দেখাম আৰু এই যিটো কালচাৰ এই কালচাৰটো আপোনালোকে এই কালচাৰটো আমি ব্যৱহাৰ কৰোঁ এইটো কালচাৰটো আৰু শেষ নহয় কেতিয়াও ইয়াক মাল্টিপ্লাই কৰিব পাৰি গুড়ৰ সহায়ত মাল্টিপ্লাই কৰিব পাৰি আমি মাল্টিপ্লাই কৰি পিনে প্ৰত্যেক গছত মানে 2 মাহৰ মূৰে মূৰে প্ৰায় 2 লিটাৰকে দিওঁ দিয়াৰ ফলত নেকি কি হয় আমাৰ যিটো গোবৰ সাৰ যদি আপোনালোকে নাপায়ও গোবৰ সাৰৰ সলনিও এইটো ব্যৱহাৰ কৰিব পাৰে ইয়াৰ ফলত কি হয় গছৰ গুৰিত অসংখ্য কেঁচু আহে কেঁচু অহাৰ ফলত যিটো আমাৰ কেঁচু সাৰ ব্যৱহাৰ কৰোঁ তেনেকুৱা ধৰণৰ হয় আৰু ইয়াত বহুতো ধৰণৰ লাগতিয়াল তত্ত্ব পোৱা যায় যিবোৰৰ কাৰণে এই সাৰটোৱে আমাক বহু সহায় কৰিছে তাৰপৰা এই সাৰটো বনাবৰ কাৰণে এনেকুৱা আপোনালোকৰ 200 লিটাৰ ড্ৰাম এই 200 লিটাৰ ড্ৰামত আপোনালোকৰ 2 কেজি গুড় লাগে 2 কেজি গুড় আৰু এই কালচাৰটো অলপমান যদি আপোনালোকে মিক্স কৰি দিয়ে তেতিয়া আমাৰ 200 লিটাৰ ড্ৰাম হৈ যায় হোৱাৰ পিছত এইটো আমি পানী 200 লিটাৰৰ লগত 200 লিটাৰ পানী মিহলাই আমি 2 লিটাৰ বা 3 লিটাৰকে প্ৰত্যেক গছত আমি দিওঁ 2 মাহৰ মূৰে মূৰে দিলে আপোনালোকে যিটো ৰাসায়নিক সাৰত যেনেকে আমি সাৰ দিওঁ সেই সম পৰিমাণে ইয়াতো সেই একে বস্তুখিনি গছে পায় তাৰ উপৰি ইয়াত আমি কিছুমান বস্তু মিহলাও যেনেকে বেচন তাৰ উপৰি আপোনালোকে এই সৰিহৰ খলি যিটো সৰিহৰ তেল পেৰাৰ পিছত খলিটো পায় খলি তাৰ উপৰি আপোনালোকৰ বুট এনেকে কেইবিধমান বস্তু মিহলাই দিলেও ইয়াৰ তাৰমানে আপোনালোকে জানে সেইবোৰৰ বহুত কেলছিয়াম ভিটামিন থাকে সেইবোৰ তাৰমানে ইয়াৰে ৱেষ্ট ডিকম্পোজাৰে এক্সট্ৰেক্ট কৰি পিনে এই বস্তুটো এক্সট্ৰেক্ট কৰে তাৰপিছত সেই বস্তুটো আমি ইয়াত যদি দিওঁ তেতিয়াহ'লে ইয়াৰ গঠন খুবেই ভাল হয় আপোনালোকে গছবোৰ দেখিছে আমাৰ এইবোৰ প্ৰায় 9 মাহৰ গছ 9 মাহত আমাৰ ইমানখিনি ডাঙৰ হৈছে আপোনালোকে দেখিছে আমি কোনো ধৰণৰ ইয়াত ৰাসায়নিক সাৰ প্ৰয়োগ কৰা নাই গতিকে আপোনালোকে এনেদৰে কৰিব পাৰে সো বন্ধুসকল আজি ভিডিঅ'টো আমি ইয়াতে সামৰণি মাৰিলোঁ পৰৱৰ্তী ভিডিঅ'ত আমি ৱেষ্ট ডিকম্পোজাৰৰ বিষয়ে আৰু কম আপোনালোকক আৰু যদি আপোনালোকে ৰাসায়নিক সাৰৰ বিষয়ে জানিব বিচাৰে তাৰ বিষয়েও কম আপোনালোকে কমেন্ট কৰিব কমেন্ট কৰিলে মই গম পাম আপোনালোকে কি বিচাৰে সো এইটো আমাৰ গছ আৰু আমাৰ যিখন আৰু এখন মোৰ দাদা যিখন ডাঙৰ নেমু বাগান সেইখনকো আপোনালোকক নেক্সট পৰৱৰ্তী ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম নমস্কাৰ